হেল্ল' এভৰিৱান, কি খবৰ সকলোৱে? মই মিনতি মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি হৈছে মানুহজনৰ জন্মদিন। সেয়ে আজিৰ দিনটোত কিদৰে পালন কৰিব পাৰোঁ চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু সকলোৱে মৰম আৰু আশীৰ্বাদ কৰিব যাতে আহিবলগীয়া দিনবোৰো ভাল হয়। চাই থাকক ভিডিঅ'টো। গা পা ধোৱাৰ পিছত মানুহজনকে বন্তি গছ জ্বলাবলৈ দিলোঁ। বন্তি জ্বলাই মেলি আমি নাৰিকলৰ লাড়ু এনেকৈ পিচি থোৱা আছিলে মিক্সিতে। তাৰপিছতে লাড়ু কেইটামান বনাওঁ ভাবিলোঁ, লাড়ুকেইটা বনাই ল'লোঁ। বনাই কিবা এটা খাই ল'লোঁ। মানুহজনৰ যিহেতু অফিচ খোলা আছিলে, সেয়েহে মানুহজন অফিচলৈ গ'ল আৰু ওচৰৰ লগৰজনীকে মাতি ল'লোঁ। লগৰজনীক মাতি আমি বেলুন ফুলাই আছোঁ। মানুহজন অফিচৰ পৰা অহাৰ পিছত হাঁহি চাওকচোন, যিহেতু মানুহজনে গমেই পোৱা নাছিলে আমি এইবিলাক কৰাবলৈ। এইফালে আকৌ দাদাই চিকেনটো বনাওঁ বুলি ক'লে, সেয়েহে দাদাকে বনাবলৈ দিলোঁ চিকেনখিনি। তাৰপিছত আমি কেক কাটিলোঁ। চাই থাকক ভিডিঅ'টো। আৰু আজি এই দিনটো এনেদৰে আমি পাৰ কৰিলোঁ। আৰু আজি হৈছে নেক্সট ডে, আজি ছানডে, যিহেতু মানুহজনৰ অফিচ বন্ধ, সেয়েহে ভাবিলোঁ অকণমান ওলাই যাওঁ গোটেইকেইটা। সেয়া মেট্ৰ' ষ্টেচন গৈ পালোঁগৈ আৰু মেট্ৰ' ষ্টেচনত আমি টিকেটৰ কাৰণে ৰখি আছোঁ। সেয়া আমি টিকেট লৈ সোমাই গ'লোঁ ভিতৰলৈ। ট্ৰেইন অহাৰ পিছতে আমি ধুনীয়াকৈ ট্ৰেইনত বহি ল'লোঁ। চাই থাকক। এতিয়া আমি গৈ আছোঁ বেংগলত থকা স্কন টেম্পল ভাগলৈ। আৰু ট্ৰেইনৰ পৰা আমি অলপ দূৰ খোজকাঢ়িব লাগিব। খোজকঢ়াৰ পিছতে আমি মন্দিৰ ভাগ গৈ পামগৈ। এতিয়া আমি আহি আছোঁ ওপৰলৈ, মন্দিৰ ভাগৰ ওপৰলৈ আমি আহি আছোঁ। পৰিৱেশটো ইমান যে ভাল লগা নহয়, বহুত এতিয়া ভাল আমি লাগিল মন্দিৰ গৈ। ভাগৰ ওপৰলৈ গৈ আছোঁ। যিহেতু দেওবাৰ আছিলে, মন্দিৰত সেইদিনাখন বহুতেই মানুহ ভিৰ হৈছিলে। বহুত লাইন ভঙাৰ পিছতহে আমি মন্দিৰ ভাগৰ ওচৰ পাইছিলোঁগৈ আছোঁ। আৰু মন্দিৰ ভাগৰ ওপৰলৈ গৈ থকাৰ দৰে আমি মন্ত্ৰ জপ কৰি যাবলগীয়া হৈছিল। তাত সকলোৱে মন্ত্ৰ জপ কৰি আছিল। মন্দিৰৰ ভিতৰৰ ভাগত ফটো ভিডিঅ' কৰা নিষেধ আছিল, যিহেতু মন্দিৰৰ ভিতৰৰ ভাগ সোণেৰে নিৰ্মাণ কৰা আছিল। হ'লেও মই অকণমানকৈ ভিডিঅ' কৰি ৰাখিলোঁ। তাৰপিছত আমি এখন ফটো কিনিলোঁ, ৰাধা কৃষ্ণৰ ফটো এখন কিনিলোঁ। বিভিন্ন ধৰণৰ ফটো ওলাইছিলে তাত। তাৰপিছত আমি আকৌ মেট্ৰ'ত উঠিলোঁ আৰু এতিয়া আমি গৈ আছোঁ বেংগলত থকা লালবাগ বটানিকেল গাৰ্ডেনলৈ। চাওকচোন কিমান ধুনীয়া পৰিৱেশ, সঁচাই বহুত ভাল লাগিল।
আগফালে ফুলখিনি চাকচোন ইমান ধুনীয়াকৈ সজাই ৰাখিছে। যিহেতু 15 আগষ্ট আহি আছে, 15 আগষ্টত ইয়াতে বহুত মানুহ ভিৰ হয়, সেয়েহে ইমান ধুনীয়াকৈ সজাই ৰাখিছে আৰু সেইদিনাখন গ'লে মানে বহুত মানুহ ভিৰ হয় 15 আগষ্টৰ দিনা। সেয়েহে আমি আগতীয়াকৈ গৈ আহিলোঁ। আৰু তাত অকণমানকৈ খেতিও কৰা আছিল, বেঙেনা, বিলাহী, এইফালে তুৰৈ, তাৰপিছতে আকৌ ডালিম, সকলোখিনি কৰা আছিল অকণমানকৈ। তাৰপিছত আমি ওলাই পিনি কুঁহিয়াৰ ৰস খালোঁ। খাই আমি ওচৰতে দাদা বৌ ৰুম আছিল, ৰুমতে ভাত পানী খাই অহালৈ ৰাতি হ'ল। আৰু এইকেইখন ফটো আনিছিলোঁ, ৰাধা কৃষ্ণৰ ফটো, আৰু এইখন আনিছিলোঁ লগতে কৃষ্ণৰ ফটো এখন আনিছিলোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ, কেনেকুৱা পালে সকলোৱে জনাব। নতুন এটা ভিডিঅ' এটা পুনৰ লগ পাম। আজিলৈ সামৰিছোঁ। গুড নাইট, বাই।